So all right guys, welcome back to my YouTube channel. Finally মই কলকাতাৰ পৰা আহিলো। আহাৰ লগে লগে আমাৰ যোনটো চ্যালেঞ্জ আছিল জলো চিপছৰ হেতু মই কমপ্লিট কৰিম আৰু মোৰ লগত আছে পাণ্ডৱ, অনন্ত আৰু কানু। এই চাৰিজনে আমি খাম আৰু পেকেট আছে 3 পেকেট, কিন্তু 3 পেকেটৰ এটা পেকেট আমি কলকাতা যোৱাৰ আগতে আমি খাইছিলো, টেষ্ট কৰি চাইছিলো এনেকৈ কেনেকুৱা। 2 পেকেট আছে, 2 পেকেটটো আমি চাৰিজনে খাম আৰু কেনেকুৱা কি হয় আপোনালোক দেখাই আছো বহুত ধুনীয়াকৈ। এক্সাইটেড হৈ আছে নে সবে? Yes. বলা আমি ৰেডি কৰো এতিয়া, আহক জলদি। আৰু জলো চিপছৰ যোনটো চ্যালেঞ্জ আছিলে মই আগতে কৈছিলোঁ যে পানী চানী নোহোৱাকৈ আমি জলো চিপছটো খাম, মানে একোৱেই নালাগে আমাক, বিন্দাছ জলো চিপছ খুলিম আৰু খাম। ছেম পাৰোঁনে নাই ট্ৰাই কৰি চাওঁ। বহুত জ্বলা বুলি জানো কাৰণ ইউটিউবত মই বহুত ভিডিঅ' চাইছোঁ, বহুত মিঠাই চিঠাই কিবা কিবি লৈ লয়, ক'ল্ড ড্ৰিংকছ, কিন্তু মই অলপ ইউনিক কৰি আছোঁ আৰু এই চেলেঞ্জটো একদম বহুত ডেঞ্জাৰকৈ হ'ব। পানী চানী একো নালাগে আমাক, ডাইৰেক্ট খুলিম আৰু খাম। তো লেটছ গ' ষ্টাৰ্ট ভিডিঅ'। এতিয়া জলো চিপছটো আনবক্সিং কৰি লওঁ, মানে খুলি ল'ব লাগিব ধুনীয়াকৈ। খোলা, লাহে লাহে খোলা, চাবা আৰু চকুত যাব হা। খুলি দিয়া বঢ়িয়াকৈ। কিনে পেকেটটোৰ ওপৰত থোৱা এইখিনিয়ে জলো চিপছ। ঢালি দিয়া তাতে, ঢালি দিয়া তাতে, মছলাখিনি ঢালি দিয়া। বাছ পাণ্ডৱ খোলা, লাহে লাহে চকুত যাতে নাযায় হা। এইখিনি জলো চিপছৰ দাম 200 টকা, 200 400, আৰু সেইটোত নাই, আগতে টেষ্ট কৰা হৈছিল। এতিয়া ফাইনেলি জলো চিপছ আনবক্সিং হৈ গ'ল, আপোনালোকক এতিয়া খোৱা দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। তো ফাইনেলি বহিলোঁ আৰু চিপছ দেখিছে ইয়াতে আমি 7 টুকুৰা কৰিছোঁ। তো ট্ৰাই কৰিম। পানী চানী একো নাই, চাই লওক, চাৰি আছিলে ইফালে দেখাই দিয়া। পানী চানী একো লোৱা নাই, তুমি উঠি দিয়াচোন, চাই লোৱা একবাৰ। পানী চানী একো নাই, কোনো ফেক ভিডিঅ' নহয়, পুৰা অৰিজিনেল। চাই থাকক খালি। ভয় লাগিছে বহুত, কিন্তু ভাত খাই আহিছোঁ, বমি নকৰিলে হ'ল খালি। সেইখিনি চাইড কৰি দিওঁ। ৰেডি কৰা, লোৱা 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 লোৱা। এইটো জলো চিপছ, ভয় লাগিছে বহুত। ৰেডি? পাৰিম চাগে। বঢ়িয়া লাগিছে, গোটেইখিনি ময়ে পাৰিম দিয়া। জ্বলা লাগিছে কিন্তু ইমান বেছি নহয় আৰু পাৰি সহ্য কৰিব। মুখত নাই থাকা, জ্বলা লাগিছে, মিছা নকওঁ, জ্বলা বহুত লাগিছে, কিন্তু এনেকুৱা নহয় যে পানী খাব লাগিব বা মিঠাই খাব লাগিব। এইবোৰ ইউটিউবত ফেক ভিডিঅ' বনাই, কথা ওলোৱা নাই মুখেদি, গমেই পাইছে জ্বলা লাগিছে। কিন্তু পানী নহ'লেও থাকিব পাৰি অকণমান সময় সহ্য কৰিলে। কেনেকুৱা লাগিছে কৈ দিয়া। পাৰফেক্ট আছে, ঠিকে আছে। মই চাগে আৰু এটা আৰামছে পাৰিম। পাণ্ডৱ বঢ়িয়া একদম, খাই টেষ্টি আছে বস্তুটো। জ্বালা হ'ব পাৰে কিন্তু টেষ্টি আছে। এইখিনিয়ে আছে জলো চিপছৰ চেলেঞ্জ। ইউটিউবত যিমান ভিডিঅ' আছে এইবোৰ মিঠাই খাই কিবা খাই চব ফেক হয়। সঁচাই কৈছোঁ, জ্বলা লাগিছে কিন্তু কম। তো ফাইনেলি জলো চিপছ খোৱা হৈ গ'ল। এতিয়া মুন্দাৰ লগত গৈ আছোঁ আমি অলপ এইফালে ছাইডত, মানে অলপ ঘূৰি আহোঁ। একদম পানী খোৱা নাই, জ্বলা বহুত লাগিছে, চকু পানী অলপ অলপ ওলাই আহিছিলে দেখিছে, কিন্তু পানী খোৱা নাই। তাৰমানে পাৰি আৰু এটা দুটালৈকে পাৰি আৰু দুটা খাই দিব পাৰিম মই আৰামত। ফেক ভিডিঅ' বনাই থাকি ইউটিউবত, হয়নে নাই মুন্দা কওকচোন?
আপুনি নিজে চাওক হয়নে নাই 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 মই খাম বুলি ভাবিছিলোঁ কিন্তু অলপ পেটৰ গাত ভাল প্ৰব্লেম লগা নাই নে? গাত ভাল লগা পেটৰ প্ৰব্লেম কলকাতাত বহুত খালোঁ ন ইউটিউবৰ ভিউ বঢ়াবৰ কাৰণে এইবোৰ বহুত ফাল্টু ভিডিঅ' বনায় ময়ো জল চিপছ খালোঁ কোনো ধৰণৰ প্ৰব্লেম নাই জ্বলা লাগিছে অকণমান লাগিছে এইখিনি সহ্য কৰিব পাৰি আৰু বাকী আপোনালোকৰ ওপৰত কথা মিলতে হে নেক্সট ভিডিঅ' মে বাই বাই